Hello everyone, Assalamu alaikum. আজি মই আপোনালোকক এটা কুৰ্তিৰ ওপৰত হ্যান্ড পেইন্ট কৰি দেখুৱাম। তো ইয়াতে মই প্ৰথমে ডিজাইনটো আঁকি লৈছো। এতিয়া মই হ্যান্ড পেইন্ট কৰিম। তো ইয়াতে পাতত দুটা কালাৰ মই ইউজ কৰিম, লাইট গ্ৰীন আৰু হৈছে ডাৰ্ক গ্ৰীন। তো ভিডিওটো চাই থাকক, তেতিয়াহলে বুজি পাব ডিজাইনটো মই কেনেকুৱাকৈ কৰিছো। আৰু ইয়াতে ডিজাইনটো মই কাট পেন্সিলেৰে আঁকিছো। প্ৰথমে ফুলৰ ডিজাইনটো কাগজত আঁকি লৈ তাৰ পিছত তলত দি পেলাই ওপৰত কাট পেন্সিলেৰে মই ট্ৰেচিং কৰি লৈছো। আৰু ইয়াতে কলম ব্যৱহাৰ নকৰিব আপোনালোকে যদি কৰে, কাৰণ কলম ব্যৱহাৰ কৰিলে পিছত কলমৰ দাগবিলাক ভাহি থাকে, দেখাত বেয়া দেখি। কাট পেন্সিলেৰে কৰিলে অলপ ইফাল সিফাল হ'লেও কথা নাই, ধোৱাৰ পিছত এটো উঠি যায়। আৰু ইয়াতে মই পাতত প্ৰথমে ডাৰ্ক গ্ৰীন কালাৰটো কৰি লৈছো। ডাৰ্ক গ্ৰীন কালাৰৰ যিখিনি মানে কাম আছে সেইখিনি মই প্ৰথমে কৰি লম, তেতিয়াহলে মোৰ ব্ৰাছটো বাৰে বাৰে ধুব নালাগে, সুবিধা হ'ব। আৰু ইয়াত তলত মই এটা ডাঠ কাগজ দি লৈছো, কাৰণ কালাৰটো তলত গুচি যাব পাৰে। সেইকাৰণে আপোনালোকে বিচাৰিলে উডেন ফ্ৰেম যিটো আহে সেইটো লগাই ল'ব পাৰে। মোৰ উডেন ফ্ৰেম আছে, কিন্তু মই লগাই লোৱা নাই, কাৰণ উডেন ফ্ৰেমটো লগালে ফ্ৰেমৰ ভিতৰৰ অংশখিনি কৰিব পাৰি, তাৰ শুকুৱাৰ পিছতহে বাকি অংশ কৰিব পাৰি, অলপ মানে কামটো দেৰি হয়। সেইকাৰণে মই তলত পেপাৰ দি লৈছো, এনেকুৱাকৈ কৰিব পাৰি, তেতিয়াহলে ডিজাইনটো একেবাৰতে শেষ কৰিব পাৰিম। আৰু যেহেতু মই ভিডিও বনাই আছো, সেইকাৰণে আপোনালোকক দেখুৱাবলৈ সোনকালে কৰিবলৈ মই এনেকুৱা কৰিছো। আপোনালোকে যদি অসুবিধা পায় তেনেহলে ফ্ৰেম লগাই ল'ব পাৰে। এতিয়া মই পাতৰ কালাৰখিনি কৰা হ'ল, এতিয়া ফুলত কালাৰ কৰি আছো। ইয়াতে মই ফুলত ডিপ ব্ৰিল কালাৰটো ইউজ কৰিছো, আৰু লাইট পিংক কালাৰৰ কুৰ্তি যেহেতু, সেইকাৰণে ইয়াতে ডিপ ব্ৰিল কালাৰটো মেচিং কৰিছে, মোৰ মতে ভাল লাগিছে। আপোনালোকে নিজৰ ইচ্ছা মতে যদি কালাৰ ব্যৱহাৰ কৰিব পাৰে এনেকুৱা কাপোৰত যদি হ্যান্ড পেইন্ট কৰে। আৰু ইয়াতে মিহি মিহিকে মই ডট ডটকে ফুলৰ ডিজাইন কৰি দিছো, সাইডত দেখিবলৈ ভাল লাগিব। আৰু ডিজাইনটো একেবাৰে সহজ পদ্ধতিত কৰিছো। ইয়াতে ফুলৰ ওপৰত অলপ হোৱাইট কালাৰৰ শেডিং দিছো, আৰু বাকি কোনো শেডিং কৰা নাই, কাৰণ ইয়াতে মই গোল্ডেন কালাৰৰ পিছত অলপ ডিজাইনটো বেলেগ কৰি দিম। এইটো পিছত দেখিবলৈ পাব, ভিডিওটো শেষলৈকে চাই থাকক। আৰু ফুলৰ মাজৰ অংশত মই হালধীয়া কালাৰটো দিছো, তেতিয়াহলে অলপ বেছি ভাল লগা হৈছে ফুলটো। আৰু সম্পূৰ্ণ ফুলৰ ডিজাইনটো মোৰ হৈ গ'ল। এতিয়া মই ইয়াৰ ওপৰত গোল্ডেন কালাৰেৰে অলপ শেডিং কৰিম, আৰু তাৰ কাৰণে মই ইয়াতে 0 সাইজৰ এটা ব্ৰাছ লৈ লৈছো। আৰু এটোৰে মিহি মিহিকে ফ্লোৰ কাকে কাকে মই এটা বাউণ্ডাৰী কৰি দিম, তেতিয়াহলে দেখিবলৈ ধুনীয়া লাগিব। আৰু এটো শুকুৱাৰ পিছত বেছিকে মানে ভাহি থাকিব, জিলিকি উঠিব। এটো আপোনালোকক দেখুৱাম বাৰু শুকুৱাৰ পিছত কেনেকুৱা হয়। এতিয়া শুকুৱা নাই কাৰণে মানে ভালকে মানে ইমান এটা দেখা পোৱা যোৱা নাই। তো এনেকে মই ডিজাইনটো সম্পূৰ্ণ কৰি যাম। পাততো মই হীৰাৰ নিচিনা কৰি দিম মাজৰ অংশখিনিত, তেতিয়াহলে দেখিবলৈ ভাল লাগিব। এনেকুৱা যদি সহজ সহজ ডিজাইনবিলাক আপোনালোকে চাব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব পাৰে। আৰু ইয়াতে ডিজাইনটো সম্পূৰ্ণ হৈছে, আৰু শুকুৱাৰ পিছত ধুনীয়া লাগিছে, মানে কালাৰবিলাক জিলিকি উঠিছে। এতিয়া মই সম্পূৰ্ণ কুৰ্তিটো আপোনালোকক অলপ দেখুৱাম। কুৰ্তিটো মই সম্পূৰ্ণ কৰিছো, আৰু বহুতেই ধুনীয়া হৈছে কুৰ্তিটো। মানে এটা অৰ্ডাৰৰ কুৰ্তি আছিল, কাস্টমাৰে বহুত পছন্দ কৰিছে ডিজাইনটো। আৰু এটো এটা হেভি সাইজৰ কুৰ্তি। আৰু এটো হৈছে পেন্টৰ তলতো লেস দি ডিজাইন কৰি দিছো। কুৰ্তিটোত বক্স মানে গলটো বক্স কৰি দিছো। যেহেতু লেসটো অলপ বহল সাইজৰ, সেইকাৰণে গলটো ৰাউন্ড মানে কৰিব পৰা নাই। ৰাউন্ড কৰিলে লেসটো লগালে দেখিবলৈ বেছি ভাল নালাগিলে হেতেন, সেইকাৰণে। আৰু কুৰ্তিৰ তলত এনেকুৱাকৈ ডিজাইন কৰিছো, আৰু ফুলৰ মাজৰ অংশত এটাকে মিৰৰ লগাই দিছো।
হাতৰ অংশটো এনেকুৱাকৈ এটাকে ফুল দিছোঁ, পাত আৰু কলি দিছোঁ। হাতৰ ডিজাইনটো ভালেই লাগিছে আৰু তলৰ ডিজাইনটো এইটো সম্পূৰ্ণ ডিজাইনটো। তো ডিজাইনটো কেনেকুৱা হৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক দি দিব, কাৰণ আপোনাৰ এটা লাইকে মোৰ ভিডিঅ'টো আগুৱাই যাবলৈ বহুত সহায় কৰে। আৰু এনেকুৱা ডিজাইনবিলাক যদি চাব বিচাৰে তেনেহ'লে মোক জনাব। আজিলৈ ইমানতে সামৰিছোঁ। আসসালামু আলাইকুম, আল্লাহ হাফিজ।